সেমি ফাইনাল হয় না ফাইনাল হয় আমি একো নাজানো মুঠতে 2024 আমার বিপিএফ দল জিকাটো খাটাং একদম শিওর আৰু প্ৰমোদ বড়োৱে আজি যিখিনি কাম কৰি আছে জিৰ' একদম জিৰ' একো কাম কৰা নাই সি অকল পইচা খাৱাৰ ধান্দাত কাম কৰি আছে আজি আপোনালোকে দেখিছে বহুত বড়ো মহিলা আই মাতৃসকলে আমাৰ ওচৰত কমপ্লেইন দিছে আমাক একো দিয়া নাই বুঢ়ী পেঞ্চন দিয়া নাই অৰুণোদয় স্কিম দিয়া নাই ইহঁতৰ ইউপিপিএলৰ মানুহে একজনে 2টা 3টা স্কিম লৈছে বুলি এনেকুৱা কমপ্লেইন দি আছে মুঠতে অকল বড়োৰ কথা নহয় মুছলিম মহিলাসকলেও কমপ্লেইন দিছে ৰাভা মহিলাসকলেও কমপ্লেইন দিছে বেংগলীসকলেও কমপ্লেইন দিছে মুঠতে ইউপিপিএল চৰকাৰে আজিৰ দিনত কোনো জাতি জনগোষ্ঠীৰ একো কাম কৰা নাই জিৰ' মইতো এইটো আজিৰ কথা নহয় বহুত দিনৰ পৰা কৈ আছে প্ৰমোদ বড়ো আজিৰ দিনত অকল 3টা স্কিমহে লঞ্চ কৰি আছে বিটিচি অঞ্চলত আৰু বেলেগ স্কিম নাই ৰাস্তা বনোৱা দলং বনোৱা হস্পিটেল বনোৱা স্কুল কলেজ বনোৱা বা এনেকুৱা কিবা একটা বনোৱাৰ কোনো স্কিম নাই তাৰ লগত স্কিম আছে 1 নম্বৰত আছে আপুনি যদি ইউপিপিএল মিটিঙত নাযায় তেতিয়াহ'লে PMAY ঘৰটো কাটি দিব নাপাব 2 নম্বৰত আছে আপুনি যদি ইউপিপিএল মিটিঙত নাযায় তেতিয়াহ'লে অৰুণোদয় আপুনি স্কিম নাপাব কাটি দিব 3 নম্বৰত আছে ইউপিপিএল মিটিঙত যদি নাযায় তেতিয়াহ'লে ৭৫,০০০ টাকা নাপাব এই 3টা স্কিমটো বিটিচিত মজবুত চলি আছে বিৰাট ভালকৈ এই ক্ষেত্ৰত আপুনি স্যাৰ কি আহ্বান জনাব বিচাৰে কি আহ্বান এইটো বিটিচি প্ৰমোদ বড়ো চৰকাৰৰ স্কিম আমি কি ক'ম প্ৰমোদ বড়ো চৰকাৰৰ স্কিমটো বিটিচিৰ এক্সিষ্টিং চলি থকা মানে স্কিম এইটো এই 3টাটো হ'ল স্কিমৰ নাম তো চৰকাৰৰ অহাৰ পৰে আমাৰ বিপিএফ দলৰ যিটো চৰকাৰ হ'ব প্ৰথমত মাটি পাট্টা দিয়াটোৱে আমাৰ 1 নম্বৰ প্ৰায়ৰিটি হিচাপে আমি কাম কৰিম মাটিৰ পাট্টা দিবই লাগিব বড়োসকলেও বহুতৰ লগত নাই মুছলিমৰো নাই বেংগলীৰো নাই ৰাজবংশীৰো নাই নাথ যোগী ৰাভা গাৰো বহুত জাতি জনগোষ্ঠীৰ লগত বহুত মানুহৰ লগত মানে মাটিৰ পাট্টা নাই এই মাটিৰ পাট্টাটো আমি 1 নম্বৰ প্ৰায়ৰিটি হিচাপে চৰকাৰ অহাৰ লগে লগে আমি কাম কৰিম আজি কচুগাঁও ব্লক কমিটি বিপিএফ দলৰ উদ্যোগত জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম হৈছে এই জইনিং চেৰিমনিয়েল প্ৰগ্ৰামত 400+ ইউপিপিএল আৰু 200+ বিজেপি আৰু এনচিপিৰ আছে 100+ আৰু কংগ্ৰেছত আছে 20 সামথিং মুঠতে আজি যিটো কচুগাঁও বিপিএফ দলৰ যিটো উদ্যোগত যিটো জইনিং চেৰিমনি হৈছে এইটো খুব ভাল প্ৰগ্ৰাম হৈছে দেখা যাওক মানে কচুগাঁও হিচাপে আগত যেনিবা ইয়াত MCLA নাছিল এই যোৱা বছৰ মানে 2020ত আমি হাৰিছিলোঁ কিন্তু নেক্সট টাইম যদি ফিৰ 2025ত যিটো নিৰ্বাচন হ'ব ইয়াত বিটিচিৰ এই MCLA যিটো ইলেকশ্যন ইয়াত বিপিএফ দলে জিকাটো খাটাং মানে আজি মই যিটো দেখিছোঁ সকলো জাতি জনগোষ্ঠীয়ে আকৌ বিপিএফ দলৰ ফালে মানে ঘূৰাই আহিছে হাজাৰ মানুহ ডেইলি প্ৰগ্ৰাম হৈ আছে ডেইলি জইনিং মানে কোনোবা প্ৰাইমাৰী কোনোবা ডিষ্ট্ৰিক্ট কোনোবা ব্লকত এনেকুৱা যিটো চেৰিমনিয়েল জইনিং প্ৰগ্ৰাম এইটো কণ্টিনিউ হৈ আছে মুঠতে নন ষ্টপ বিজেপি আৰু ইউপিপিএল এৰি পেলাই আমাৰ বিপিএফ দলত আহি আছে খুব ভাল চেম্বল আমাৰ 2024ৰ কাৰণে কোকৰাঝাৰ লোকসভাটো খুব ভাল বুলি আমি ক'ব পাৰোঁ মুঠতে আমি জিকিম আৰু কি 2024ৰ নিৰ্বাচনৰ যিটো MP ইলেকশ্যন সেইখিনি কথা